বিশ্বনাথৰ বিহালীত শনিবাৰ দিনটোলৈকে 204 জন লোকৰ দেহত চিনাক্ত হৈছে কোভিড-19। বিশ্বনাথৰ মহজুলি পথাৰত দুগৰাকী লোক কোভিড পজিটিভত আক্ৰান্ত হোৱাত বিশ্বনাথ জিলা প্ৰশাসনৰ কণ্টেইনমেণ্ট জোনৰ ঘোষণা। আনহাতে যোৱাকালি গহপুৰৰ চত্ৰং নদী পৰিদৰ্শন কৰিলে পীযুষ হাজৰিকাই। লগত সংগ দিয়ে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাসে। তেখেতে সামগ্ৰিক কথা বুজ লৈ গহপুৰ বিধায়ক উৎপল বৰা আৰু জলসিঞ্চনৰ লগত বাৰ্তালাপ কৰে। অতি শীঘ্ৰে এই সমস্যা সমাধান হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। গহপুৰৰ হেলেমত বাতৰিৰ প্ৰভাৱ অৱশেষত গা লৰিল পথ নিৰ্মাণকাৰী সংস্থা টিকে কোম্পানীৰ টকৌবাৰীত ভগা অংশত বিপদ সংকেত দিবলৈ বাধ্য। বিশ্বনাথৰ বিহালী সংৰক্ষণ বনাঞ্চল যিকোনো বিনিময়ত সুৰক্ষিত হ'ব লাগিব। বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ হুংকাৰ। প্ৰতিটো পঞ্চায়তলৈ এই হুংকাৰ ৰঞ্জিত দত্তৰ। বিশ্বনাথত আজি শনিবাৰে মহালক্ষী চাহ বাগিচাত আটছাৰ কোভিড সম্পৰ্কীয় সজাগতা সভা। কোভিড যুদ্ধ সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে শনিবাৰে বিশ্বনাথ জিলা প্ৰশাসনে গঠন কৰিলে অভিযোগ নিৰাময় কোচ। শুক্ৰবাৰে বিশ্বনাথ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ লগতে বিশ্বনাথ জলসম্পদ বিভাগৰ অভিযন্তাৰ সৈতে উপস্থিত হয় বিশ্বনাথৰ বুৰৈত। গহপুৰত বৃহস্পতিবাৰে 12 জনৰ গাত কোভিড পজিটিভ অৱস্থিতি ধৰা পৰিছে। পিছে মৃতকৰ সংখ্যা 0। কোভিডৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰৰ হাৱাজান আৰক্ষী চকী আৰক্ষীসকল অধিক সষ্টম হৈ পৰিছে। এতিয়া এই মুহূৰ্তত আমি আপোনালোকক দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অহা 7 জুনৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সামান্য আনলক প্ৰক্ৰিয়া। এই ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয় যে অহা 5-6 দিনৰ পাছত মৃতকৰ সংখ্যাও কমিব বুলিও মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া 15 জুনৰ ভিতৰত সম্ভৱ নহয়, এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড আক্ৰান্তৰ সংখ্যা কমিলে মৃত্যুৰ সংখ্যাও কমিব বুলিও দাবী মুখ্যমন্ত্ৰীৰ। আমি পুনৰবাৰ জনাই আছোঁ, অহা 7 জুনৰ পৰা ৰাজ্যত আৰম্ভ হ'ব সামান্য আনলক প্ৰক্ৰিয়া। এই ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 5-6 দিনৰ পাছত মৃতকৰ সংখ্যাও কমিব বুলিও মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া 15 জুনৰ ভিতৰত সম্ভৱ নহয়, এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড আক্ৰান্তৰ সংখ্যা কমিলে মৃত্যুৰ সংখ্যা কমিব বুলিও দাবী মুখ্যমন্ত্ৰী। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কৰা মন্তব্য শুনাই ল'ব বিচাৰিছোঁ যে 7 জুনলৈ কোভিড পৰিৱেশে কিছু খাম কাটিব। গতিকে 5 জুনলৈকে বৰ্তমানৰ আমাৰ ৰেষ্ট্ৰিকশ্যনখিনি আছে। 5 তাৰিখে আমি এই বিষয়ে যদি কিবা ৰিলুক কৰিব পৰা পজিশ্যন আহে 5 তাৰিখেহে আপোনালোকে গম পাব। কিন্তু মই ভাবো যে সামান্য আনলক প্ৰক্ৰিয়া 7 তাৰিখে হ'ব পাৰে, কিন্তু কমপ্লিট আনলক প্ৰক্ৰিয়া বা খুব দেখাকৈ আনলক প্ৰক্ৰিয়া 15 জুনৰ আগত অসমত সম্ভৱ হ'ব বুলি মই ভবা নাই। কিন্তু মৃত্যুৰ সংখ্যাটো মই এইটোকে কৈছো যে প্ৰথম যেতিয়া কোভিড হয় কেছ ধৰাত পৰিলেও মানুহৰ মৃত্যু নহয়। এটা মৃত্যুটো মেচিউৰ্ড হ'বৰ কাৰণে 7 দিন লাগে। প্ৰথম সময়ত কোভিড বাঢ়িছে কিন্তু মৃত্যু নাবাঢ়ে। শেষৰ ফালে মৃত্যু বাঢ়ে, সংখ্যাটো কমে। কাৰণ হস্পিটেলত বহুত পেচেণ্টে ষ্ট্ৰাগল কৰি থাকে 10 দিন 15 দিন এনেকুৱা ধৰণৰ। কিন্তু কেছ যেতিয়া এবছলিউট নাম্বাৰত কমি যাব তেতিয়া ডেফিনেটলি মৃত্যুৰ সংখ্যাটো লাহে লাহে কমি যাব। আৰু মই ভাবো যে মৃত্যুৰ সংখ্যাটো 2 দিনৰ ভিতৰতে মেবি আনাডাৰ 5 to 6 ডেজৰ পৰা আপোনালোকে এটা নিম্নগামী হোৱা দেখা পাব। আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। অসমত শনিবাৰৰ দিনটোত আকৌ 5,613 জনৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি। ৰাজ্যখনত দিনটোত কৰোনাত আক্ৰান্ত 77 জনৰ মৃত্যু হয়। আনহাতে তামোলপুৰৰ বিধায়ক লেহুৰাম বড়োৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় বিধায়কগৰাকীৰ।
কভিডত আক্ৰান্ত হৈ GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী। আৰু আনহাতে মাজুলীৰ ঐতিহাসিক সত্ৰৰ সন্মুখত হ'ব ৰাজহুৱা সন্মান নিৰ্মাণক লৈ দুখন সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। সত্ৰৰ সন্মুখত যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব সন্মান, এই শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে সত্ৰৰ সন্মুখত। আনহাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা বিষয়ক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আঞ্চলিক গণমৰ্চাই। প্ৰেছ বিবৃতিত মিথ্যাচাৰেৰে চাহ শ্ৰমিকক আকৌ প্ৰতাৰণা কৰা বুলি কোৱা হয়। আৰু আনহাতে সক্ৰিয় হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া আগন্তুক দিনত চোৰাং চিকাৰী ৰোধ কৰাৰ লগতে সম্ভাৱ্য বানপানীৰ সময়ত ল'বলগীয়া কাৰ্যপন্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰে। আৰু আনহাতে জম্মু কাশ্মীৰৰ অনাগত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত নিহত 2জন লোক, এই কথা জনায় জম্মু কাশ্মীৰৰ আৰক্ষীয়ে। মহাৰাষ্ট্ৰৰ মালেগাঁওস্থিত একতা হোটেলৰ এটা অংশ খহি পৰে। ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাৰ ফলত সংঘটিত হয় এই ঘটনা। বৰপেটা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। সমগ্ৰ ৰাজ্যখনৰ লগতে বৰপেটা জিলাতো অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। নৱনিযুক্ত আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ তৎপৰতাত আৰু নিৰ্দেশনাত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এই অভিযানৰ অংশ হিচাপে শনিবাৰে তাৰাবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছৰ ব্যৱসায়ী। দ্ৰুত ড্ৰাগছ ব্যৱসায়ীটোৰ বৰবিঠাৰ ফজল আলীৰ পুত্ৰ গনি আলী, বয়স 27 বছৰ বুলি জানিব পৰা গৈছে।